বন্ধুসকল আজি মই উপস্থিত আছো শ্ৰীক্ষেত্ৰধাম মহাপ্ৰভু জগন্নাথ মন্দিৰত আৰু জগন্নাথ মন্দিৰৰ বিষয়ে কিছু কথা আপোনালোকক জনাবলৈ ভিডিঅটো প্ৰস্তুত কৰিছো আৰু আপোনালোকে চাব বুলি আশা ৰাখিছো। বন্ধুসকল যদি আপোনালোকে ইয়ালৈ আহিব বিচাৰে তেন্তে ডিব্ৰুগড় ৰেল ষ্টেচনৰ পৰা 9 কিলোমিটাৰ আৰু ডিব্ৰুগড় বিমানবন্দৰৰ পৰা 12 কিলোমিটাৰ নিলগত অৱস্থিত এই জগন্নাথ মন্দিৰ। ইয়ালৈ আহিব হলে আপোনালোকে ডিব্ৰুগড়ৰ পৰা অটো ৰিক্সা পাব আৰু আহিব পাৰে। আৰু আমি পাই গ'লোহি শ্ৰীক্ষেত্ৰধাম জগন্নাথ মন্দিৰ। বলক বন্ধুসকল আপোনালোকক লৈ যাওঁ আজি জগন্নাথ মন্দিৰ। বন্ধুসকল এয়া হৈছে ভাৰতবৰ্ষৰ দ্বিতীয়টো জগন্নাথ মন্দিৰ। এয়া হৈছে মন্দিৰৰ প্ৰথমখন গেট দেখিছে আৰু যিহেতু মন্দিৰত দুখনকৈ গেট আছে আৰু এই গেটৰ তলতে আপোনালোকে দেখিব দুটাকৈ মূৰ্তি, এটা এইটো আৰু এটা এইটো। মন্দিৰৰ ওচৰতে আপোনালোকে আহিলে দোকান পাব আৰু দোকানবোৰতে আপোনালোকে চাকি ধূপ তেনেকৈ যদি জ্বলাবলৈ বিচাৰে তেন্তে জ্বলাব পাৰিব। আৰু মন্দিৰৰ প্ৰতিখন দেৱালতে আপোনালোকে প্ৰতিমূৰ্তি দেখা পাব। এইখন হৈছে দ্বিতীয়খন গেট জগন্নাথ মন্দিৰৰ আৰু দুইফালে দুটা সিংহ প্ৰতিমূৰ্তি দেখা পাব আৰু এইখন গেটেৰে আমি সোমাই যাব লাগিব জগন্নাথ মন্দিৰলৈ বন্ধুসকল। আৰু ইয়াতে আপোনালোকে জোতা চেণ্ডেলসমূহ থ'ব পাৰিব, তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি দিছে। বলক বন্ধুসকল আমি সোমাই যাওঁ জগন্নাথ মন্দিৰলৈ। বন্ধুসকল ভাৰতৰ মূল জগন্নাথ মন্দিৰটো আছে পুৰীত আৰু এইটো হৈছে ভাৰতবৰ্ষৰ দ্বিতীয় স্বৰূপৰ এটা জগন্নাথ মন্দিৰ। আৰু জগন্নাথ মন্দিৰ হৈছে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ এক পবিত্ৰ উপাসনা স্থল বুলি কোৱা হয় বন্ধুসকল। আপোনালোকে আহিলে সকলো কথা গম পাব। আহিব যদি কেতিয়াবা আপোনালোকে ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰলৈ আহে তেন্তে আপোনালোকে দেখিবলৈ পাব ইয়াত দৈনন্দিন বহুতো ভক্তৰ আগমন হৈ থাকে। বলক বন্ধুসকল আমি জগন্নাথ মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। ইয়াত লিখা আছে মন্দিৰৰ দুৱাৰ দিনৰ 1 বজাৰ পৰা 2:30লৈ বন্ধ থাকিব। ইমান সময়লৈ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব বন্ধুসকল। আৰু বন্ধুসকল এই জগন্নাথ মন্দিৰৰ ওচৰে পাজৰে 7টাকৈ সৰু সুৰা মন্দিৰ আছে আৰু সেই মন্দিৰকেইটা আপোনালোকক কিছু দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে নৱগ্ৰহ মন্দিৰ আৰু সূৰ্যকে ধৰি সকলোকেইটা গ্ৰহ থকাৰ বাবে নৱগ্ৰহ মন্দিৰ বুলি কোৱা হয়। এয়া হৈছে ৰামৰ দৰবাৰ। এয়া হৈছে লক্ষ্মী মন্দিৰ। এয়া হৈছে হনুমান মন্দিৰ। এয়া হৈছে গণেশ মন্দিৰ। এই নিগনি মূৰ্তিটো গণেশ মন্দিৰৰ আগফালে আছে। এই নিগনিটো কাণত যদি কিবা কয় সত্য হয় বুলি কয়। আৰু এইটো এটা গৰু মূৰ্তি। এই গৰু মূৰ্তিটো আছে আমাৰ শিৱ মন্দিৰৰ আগফালে। এয়া হৈছে শিৱ মন্দিৰ, মহাদেৱৰ মন্দিৰ। আৰু এয়া হৈছে বিমলা মন্দিৰ। কিমান ধুনীয়াকৈ ফুল মালাৰে সজাই থৈছে মন্দিৰটো।
আৰু বন্ধুসকল হিন্দুসকলৰ মূল ধৰ্মস্থলী বুলি কোৱা হয় যেটো আৰু ইয়াত বহুতো প্ৰতিদিনে ইয়াত পৰ্যটকৰ ভিৰ এই মন্দিৰত মহাপ্ৰভু জগন্নাথৰ সেৱা ল'বলৈ বহুত লোকৰ ইয়াত প্ৰতিদিনে সমাগম হয় আৰু ইয়ালৈ দৈনন্দিন বহু ভক্তৰ সমাগম হয় ইয়াৰ প্ৰতিখন দেৱালতে প্ৰতিমূৰ্তি দেখা পাব আৰু চাৰিওফালে সেউজীয়া গছ ফুলৰ পুলি তেনে এটা ধুনীয়া পৰিৱেশ দেখা পাব বন্ধুসকল বন্ধুসকল এই জগন্নাথ মন্দিৰটো 5 বিঘা মাটিৰে আৱৰি আছে এই জগন্নাথ মন্দিৰ আৰু এই জগন্নাথ মন্দিৰৰ 5 বিঘা মাটি বক পৰা চাহ বাগিচাই 2014 চনত জগন্নাথ মন্দিৰৰ নামত তেওঁ দান কৰিছিল আৰু ইয়াতে চাকিধূপ জ্বলাবলৈ ব্যৱস্থা আছে ইয়াতে আপোনালোকে চাকিধূপ জ্বলাব পাৰিব ভাৰতবৰ্ষৰ দ্বিতীয়টো জগন্নাথ মন্দিৰত আজি উপস্থিত আছো আৰু মনটো কেনেকুৱা লাগিছে আপোনালোকে গম পাইছে চাগে আৰু বন্ধুসকল এই জগন্নাথ মন্দিৰ 2014 চনত প্ৰতিষ্ঠা কৰা হৈছে বছৰে ৰথ যাত্ৰা উৎসৱ পালন কৰা হয় এই জগন্নাথ মন্দিৰৰ প্ৰধান উৎসৱ বুলি কোৱা হয় ৰথ যাত্ৰা আৰু যদি আপোনালোকে আহে তেন্তে সেই ৰথ যাত্ৰাৰ ভ্ৰমণ দেখিবলৈ পাব বন্ধুসকল জগন্নাথ মন্দিৰ ভাৰতবৰ্ষৰ দ্বিতীয়টো জগন্নাথ মন্দিৰ এই মন্দিৰৰ উচ্চতা প্ৰায় 85 ফুট হিন্দু ধৰ্মৰ 4 ধামৰ অন্যতম হৰিহাৰ পুৰীত অৱস্থিত এই জগন্নাথ আৰু পুৰীত যেটো জগন্নাথ মন্দিৰ আছে সেই জগন্নাথ মন্দিৰ আৰ্হি হিচাপে এই জগন্নাথ মন্দিৰ নিৰ্মাণ কৰা হয় নমস্কাৰ বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ পাৰো তাৰ বাবে সাহস দিব থ্যাংক ইউ